Hi everyone, welcome back to Minus Lifestyle. আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা মিনি ব্লগ। পিছে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাব দেই। খোৱাৰ পৰা উঠি মুখখন ধুই অলপমান পানী গৰম কৰি ফ্লাস্কটোত ভৰাই ল'লোঁ আৰু মাটিত ঘট এখন পাৰি ল'লোঁ। ঘটখন দেখি চাগে ভাবিছে এতিয়া কি কৰিব। কৈ আছোঁ চাওক, সদায় ভাবোঁ অলপ য়োগা কৰিম, এক্সাৰচাইজ কৰিম, নিজকে অলপ সময় দিম, কিন্তু এই ব্যস্ততাৰ জীৱনৰ মাজত একেবাৰে সময় নাপাওঁ। আজি স্কুল নাছিলে, সেয়েহে অলপ নিজক সময় দিলোঁ, নিজৰ যত্ন ল'লোঁ আৰু য়োগা কৰিলে সঁচাই দিনটো বহুত পজিটিভিটি আহি থাকে মাইণ্ডটোত আৰু ফুল বডিটো বহুত ফ্ৰেছ অনুভৱ হয়। তাৰপাছত মই খালোঁ অকণমান কুহুমীয়া পানী আৰু সেইখিনি সময়তে ল'ৰাটো উঠি মাতি আছে মামা, তাক আকৌ খোৱাৰ পৰা উঠিলে সদায় দাঙি ল'ব লাগে। মনটো ভাল কৰি বাপেকৰ লগত অলপ পঢ়িব দিলোঁ, যিহেতু তাৰ এক্সাম ষ্টাৰ্ট হ'ব। কিতাপত বহাই দিলোঁ বাপেকৰ লগত আৰু মই ধুনীয়াকৈ গা পা ধুই ল'লোঁ আৰু চুলিখিনিও ধুই দিলোঁ আৰু গা ধুতেই কাপোৰ অলপো ধুলোঁ, কিন্তু বতৰটো বেয়া দেখি মনটোও বেয়া লাগি আছে। গাটো ধুই মোৰ প্ৰথম কামটো হ'ল মই পাকঘৰত সোমালোঁ আৰু শুকান ৰুটি কেইখনমান বনালোঁ মা, মোলৈ আৰু মানুহজনলৈ বুলি। এইফালে মাক আকৌ চাহৰ লগতে ৰুটি দিলোঁ। ৰাতি বাদাম কেইটামান ভিজাই থ'লে মায়ে আম কাটিলে, পাপা আকৌ আগেই খাই ওলাই গৈছিলে। যাওঁতে ৰাস্তাতে খেজুৰ এটা পালে, তাকে আকৌ নাতিনীয়েকলৈ লৈ আহিছে মৰমতে। এইফালে আকৌ মানুহজনক গাখীৰৰ লগতে দিলোঁ ৰুটি, মই আকৌ পিনাট বাটাৰ অকণ লগাই ল'লোঁ। আমাৰ তেনেকুৱাই আৰু যিমান যেনেকৈ যি কৰিয়ে নবনাওঁ কিয় খোৱা বোৱাবোৰ একেলগে নহয়, এজনকৈ। ৰাতিপুৱাই কাপোৰখিনি ধুই মই কমফৰ্ট দি থৈ দিছিলোঁ, বৰষুণৰ বতৰ যিহেতু, আৰু মানুহজনে টিংটো আগফালে আনি দিলে কাপোৰখিনি মেলিবলৈ। ধুই ধুই দি থৈ যায়। গেঞ্জি অৱস্থা কৰিছেনে বাৰু? বগা গেঞ্জি অৱস্থা এইবোৰ পৰা একো ধুই নিদিওঁ মোৰতো কাপোৰ ধুলে এনেও পচন্দ নহয়, ৰাতিপুৱাতো বদনাম কৰিছাই, আজি লাষ্ট ধুলোঁ। মানুহজনে ৰাতিপুৱা কৈ আছিলে মই বোলে কাপোৰ ধুলে চাফাই নহয়, তাকে সেইকাৰণে খং উঠি গ'ল আৰু কাপোৰখিনি মেলি তাৰপাছতে বাচনখিনি ধুবলৈ আহিলোঁ। আৰু এইটো হৈছে হিমালয়া এণ্টি হেয়াৰ ফল ক্ৰীম। গৰমতে ইমানেই ঘামিছোঁ, মাথাটোলৈকে ঘামি যায় মোৰ। ঘামি চুলি ইমান সৰিছে দেখিছেনে, একেবাৰে তালু ওলাই গৈছে। আৰু একেবাৰে চুলি যত্ন নলওঁ, মই নকৰোঁ আগৰ পৰাই। সময় নাপাওঁ বুলি নহয়, একেবাৰে এলাহ মোৰ এইটো বস্তু। ঘৰতে জেতুকা থাকিও নলগাওঁ, তাকে মানুহজনে গালি দি নিজে অকণমান ক্ৰীম লগাই দিলে। আৰু আমাৰ পৰিয়ালৰ ককা এজন ঢুকাইছিলে, আজি সকাম, সেয়েহে মা সকামলৈ যাব ওলাইছে। পাপা বাৰু ৰাতিপুৱাই গ'ল, আমিকেইটা যাম আৰু পিছত। ল'ৰাটো মাৰ লগতে যায়, তাক বোলো অকণ দেৰিকৈ যাবা মোৰ লগত, সি নামানে। সেইকাৰণে আইতাকৰ লগত গৈ দোকানৰ পৰা পেকেট এটা লৈ আহিছে, ৰিংছৰ পেকেট। ইয়াত গিফ্টবোৰ পায় যে, সেয়া লোভতে এনি টাইম ৰিংছ খাওঁকৈ থাকে। এইবোৰ বস্তু খাব নালাগে যে, সেইকাৰণে খাবলৈ বিচাৰি থাকে, কিন্তু যোনটো বস্তু খাব লাগে সেইটো আকৌ দিলেও নাখায়। ইয়াত দেখিছেনে কেনেকৈ আঙুলিকেইটাত ভৰাই লৈছে গোটেইকেইটা। দেখোঁতে আমাৰো সৰুকালৰ দিনবোৰ মনত পৰি গৈছে। তাৰপাছত ল'ৰাটোক গা পা ধুৱাই দিলোঁ। দেখিছেনে আছে কেনেকৈ সৰু পোৱালি শুই থকা নিচিনা। আৰু ময়ো ক্ৰীম লগাইছিলোঁ যিহেতু চুলিখিনি এবাৰ তিয়াই দিলোঁগৈ আকৌ। তাৰপাছত ফেনখনৰ তলতে অলপ বোলো চুলিখিনি শুকুৱাই লওঁ। মোৰ হেয়াৰ ড্ৰায়াৰ নাই, সেয়েহে ষ্টেণ্ড ফেনখনকে লগাই লৈছোঁ আৰু অকণমান চেৰাম লগাই ল'লোঁ চুলিত। তাৰপাছত মই কৰিবলৈ ল'লোঁ একদম চবতকৈ মোৰ বেয়া পোৱা কামটো। চাদৰ মেখেলাযোৰ পিন্ধি ভাল পাওঁ, বেলেগক পিন্ধা দেখিলেও ভাল পাওঁ, কিন্তু এই কামটো মই বহুত বেয়া পাওঁ। উপায় নাই, পিন্ধিব লাগিবতো, নিজে কৰিবই লাগিব। তাৰপাছত আমি ৰেডি হৈ গ'লোঁ, ল'ৰা মই। মানুহজন গ'ল গা ধুবলৈ, আমি দুটা এতিয়া যাওঁ সকামলৈ। আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।